54 বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিছপুৰৰ চৰকাৰী আৱাসত কেক কাটি জন্মদিন উদযাপন। মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে এইদৰেই দিছপুৰৰ চৰকাৰী আৱাসত দেখা গ'ল গুণমুগ্ধৰ ভিৰ। অগণন শুভাকাংক্ষী অনুৰাগীৰ ভিৰৰ মাজত কিছু পৰ হেৰাই গ'ল মুখ্যমন্ত্ৰীগৰাকী। ফুলৰ থোপা, কেক, ফটো আদিৰে শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীগৰাকীক। উপস্থিত আছিল মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা, পুত্ৰ নন্দিলকে ধৰি বহুকেইজন মন্ত্ৰী বিধায়ক। ইয়াৰ পিছতে কেক কাটি উপজা দিন উদযাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বহুতক দেখা গ'ল ব্যতিক্ৰমী ৰূপত। মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত টি চাৰ্ট পিন্ধি এওঁলোক আহিল গৃহ সমষ্টি জালুকবাৰীৰ পৰা। আমাৰ চিএম জিন্দাবাদ। এনেকুৱা আৰু 10 জনম ল'লেও আমি চিএম নাপাম, গতিকে এই চিএমক আমি এৰি নিদিওঁ। সন্মানীয় মুখ্যমন্ত্ৰী দেৱক আজি তেওঁৰ জন্ম দিৱসক শুভেচ্ছা দিলোঁ আৰু তেওঁলোকৰ লগত কথা পাতিলোঁ। ইফালে জন্মদিনৰ দিনাই আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ফাঁচী বজাৰ অঞ্চলত এখন পদসেতু উদ্বোধন কৰে। এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা এই পদসেতুখনৰ নিৰ্মাণ ব্যয় হৈছে 16.59 কোটি টকা। GS ৰোডত যিমানখিনি বেৰিয়াৰ আছে সকলোতে আমি এখন উৰণীয়া সেতু বনাব খুজিছোঁ, যাতে GS ৰোডত ট্ৰেফিকটো ৰখি নাযায়। ডাউন টাউনৰ সন্মুখত, আমাৰ কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত, আগত গৈ পেলাই আমাৰ কছাৰী বস্তিৰ সন্মুখত, এই ধৰণে আমি গোটেইকেইটা পইণ্ট আমি নোহোৱা কৰি দিব খুজিছোঁ, যাতে ফ্ৰী ফ্ল' পাব পাৰে। পদসেতু উদ্বোধন কৰাৰ পিছতেই অসংখ্য গুণমুগ্ধ অনুৰাগীয়ে শুভেচ্ছা জনায় মুখ্যমন্ত্ৰীগৰাকীক। মুখ্যমন্ত্ৰীৰ সৈতে চেলফি উঠিবলৈ হেতা ওপৰা কৰে গুণমুগ্ধসকলে। ইয়াৰ পাছতে গাড়ীৰ পৰাই শুভেচ্ছা গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে এতিয়া আকৰ্ষণীয় কেক প্ৰস্তুত কৰি উলিয়াই গুৱাহাটীৰ কলিতা স্পেক্ট্ৰামে। এই বিশেষ কেকটোত দেখা গ'ল মুখ্যমন্ত্ৰীগৰাকীৰ বিভিন্ন সময়ৰ ফটোগ্ৰাফ। মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে লংকা অসমীয়া শিখ সমাজ আৰু জিলা বিজেপি যুৱ মৰ্চাই লংকা ৰেল ষ্টেচনত দৰিদ্ৰ লোকক কম্বল বিতৰণৰ লগতে লংকা প্ৰাথমিক চিকিৎসালয়ৰ ৰোগীসকলক ফল মূল বিতৰণ কৰে। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি 54 বছৰত ভৰি দিছে আৰু তেওঁৰ সুস্বাস্থ্য আৰু মংগল কামনাৰে অসমীয়া শিখ সমাজৰ সহযোগিতাত আমি লংকা গুৰুদ্বাৰাত ইতিমধ্যে নাম কীৰ্তন কৰিছোঁ। ইফালে মৰিয়নীত মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিহু নাচিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। হিমন্ত বিশ্ব শৰ্মা ফেন্স ক্লাবৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত 1000 লোকক কম্বল বিতৰণ কৰা হয়। নিশ্চয় গণেশ ভগৱান, বিষ্ণু ভগৱান বা শিৱ ভগৱান সকলোৰে নিশ্চয় আশীৰ্বাদ আছে, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু তেখেত আগবাঢ়ি যাওক। জালুকবাৰী সমষ্টিটো নামঘৰ মন্দিৰত মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে পূজা অৰ্চনা অনুষ্ঠিত কৰা হয়। উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ শিৱ মন্দিৰ প্ৰাংগণতো শুভেচ্ছা বাৰ্তা সম্বলিত মুখ্যমন্ত্ৰীৰ হৰ্ডিঙৰা দেখা গ'ল। শুৱালকুছিত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে 54টাকৈ গছৰ পুলি ৰোপণ কৰা হয়। তদুপৰি শুৱালকুছিৰ 54গৰাকী জ্যেষ্ঠ নাগৰিককো বিশেষ সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই দিনটোত ND24ৰ তৰফৰ পৰাও মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ অলেখ শুভেচ্ছা, অলেখ
শুভকামনা। ব্যুৰো ৰিপৰ্ট ND24।